ফ্ৰেণ্ডছ, আপোনালোকে জানে নিশ্চয় এৰোপ্লেন মোড বা ফ্লাইট মোড আমি কিয় ইউজ কৰোঁ, আৰু লগতে আপোনালোকে এইটোও জানে যে এৰোপ্লেন মোড ইউজ কৰাৰ পিছত আমাৰ মোবাইলৰ নেটৱৰ্ক বন্ধ হৈ যায়, যাৰ ফলত আমি ইণ্টাৰনেট বা কলো কাকো কৰিব নোৱাৰোঁ। চ' ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখুৱাম এৰোপ্লেন মোড ইউজ কৰাৰ পিছতো আপুনি কেনেকৈ ইণ্টাৰনেট বা কল কৰিব পাৰিব। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। চ' বেচিকেলি কি হয়, এৰোপ্লেন মোড অৰ ফ্লাইট মোডটো অন কৰাৰ পিছত আমাৰ আৰু নেটৱৰ্কত লাগি থকা টাৱাৰসমূহৰ মাজত আমাৰ সম্পৰ্কটো বন্ধ হৈ যায় বা বিচ্ছিন্ন হৈ যায়। আৰু ইয়াৰ একমাত্ৰ কাৰণ হ'ল ৰেডিঅ' পাৱাৰ এক্টিভিটি বা ৰেডিঅ' ফ্ৰিকুৱেঞ্চিটোৰ বাট বন্ধ হৈ যায় বুলি ক'লেও ভুল নহয়। আমাৰ মোবাইলত যদি ৰেডিঅ' ফ্ৰিকুৱেঞ্চিটোৰ বাট আমি বন্ধ কৰি দিওঁ, তেন্তে আপুনি বা আমি কেনেকৈ নেটৱৰ্কৰ লগত সংযোজন হ'ম? সেইবাবে নেটৱৰ্কটো নাইকিয়া হৈ যায়। কিন্তু এটা প্ৰচেছ আছে যাৰ ফলত ফ্লাইট মোড অন কৰাৰ পিছতো আপুনি নৰ্মেলি ইণ্টাৰনেট আৰু কল ইউজ কৰিব পাৰিব। প্ৰথমতে আপোনাৰ ইণ্টাৰনেটটো অন কৰি ল'ব লাগিব। ইয়াৰ পিছত আপুনি ফ্লাইট মোড বা এৰোপ্লেন মোডটো লগতে অন কৰি লওক। আপুনি দেখা পাইছে চাগে এৰোপ্লেন মোডটো অন কৰাৰ পিছত চিম্বলটো আহি গৈছে, মানে ক'বলৈ গ'লে এৰোপ্লেন মোডটো অন হৈ গৈছে। ইয়াৰ পিছত যেতিয়া আমি এৰোপ্লেন মোডটো অন কৰি লওঁ, সাধাৰণতে আমি একো এক্সেছ কৰিব নোৱাৰোঁ। যদি মই এতিয়া গুগলত যাওঁ, কিবা যদি চাৰ্চ কৰোঁ, এয়া মই একো এক্সেছ কৰিব নোৱাৰোঁ। এটা সাধাৰণ ৱেবছাইট এটাও এক্সেছ কৰিব নোৱাৰোঁ। দেখা পাইছে চাগে। যদি মই facebook.com মাৰোঁ, ছেম প্ৰব্লেম, এটা মেছেজ আহিছে, ইউ আৰ অফলাইন। যদি মই এতিয়া ইউটিউবত যাওঁ, ইউটিউবত গ'লেও মোৰ ছেম প্ৰব্লেম, অফলাইন, এয়া ন' কানেকশ্যন। চ' এতিয়া আহিলে আমাৰ পইণ্টটো, এতিয়া কেনেকৈ এৰোপ্লেন মোড বা ফ্লাইট মোডত থকাৰ পাছতো আপুনি ইণ্টাৰনেট ইউজ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি জাষ্ট আপোনাৰ কল ডায়েল পেডত এটা কোড ইউজ কৰক, ***4636#****। মই আপোনালোকক আকৌ ক'লোঁ ****4636#****। ইয়াৰ পিছত আপুনি 5টা অপশ্যন দেখা পাব, হয়তো কিছুমান মোবাইলত 3টাও দেখা পাব পাৰে। আপুনি ফোন ইনফৰমেশ্যন যাব, মোৰ ইয়াত ফোন ইনফৰমেশ্যন 1 আৰু ফোন ইনফৰমেশ্যন 2 দেখাইছে। আপোনাৰ যদি কেৱল ফোন ইনফৰমেশ্যন আহে, তেন্তে তাত ক্লিক কৰক। অ'কে, ইয়াৰ পিছত আৰু এটা অপশ্যন দেখা পাব, সেয়া হৈছে মোবাইল ৰেডিঅ' পাৱাৰ। আপুনি সেইটো অন কৰি লওক। বৰ্তমান আপোনাৰ চাগে অফ হৈ আছে, আপুনি সেই ফিচাৰ্ছটো আপুনি অন কৰি দিয়ক। অ'কে, মই এতিয়া ফোন ইনফৰমেশ্যন টুত গৈছোঁ, ইয়াতো ছেম, আপুনি মোবাইল ৰেডিঅ' পাৱাৰৰ এই অপশ্যনটো অন কৰি দিয়ক। বাছ ইমানতে। এতিয়া আপুনি এতিয়া ইণ্টাৰনেট ইউজ কৰে, আপুনি এতিয়া কল কৰে, আপুনি এতিয়া সকলোবোৰ যিবোৰ সাধাৰণতে আপুনি এৰোপ্লেন মোড অফ কৰিলে যিটো আপুনি কৰিব পাৰে সাধাৰণতে, তো সেই সকলোবোৰ বস্তু এৰোপ্লেন মোড অন কৰাৰ পাছতো আপুনি কৰিব পাৰে। মই আপোনালোকক জাষ্ট এটা দেখা দিছোঁ। মই ক্ৰমত আহিছোঁ, ক্ৰমত অহাৰ পাছত মই যিকোনো এটা ছাইট এটা ভিজিট কৰি দেখাইছোঁ। এয়া দেখা পাইছে চাগে আপোনালোকে। মই এতিয়া যিকোনো ছাইট মানে ভিজিট কৰিব পাৰিম। এয়া আপুনি দেখা পাইছে চাগে মোৰ হেণ্ডছেটটো বা মোৰ মোবাইলটোত এতিয়াও এৰোপ্লেন মোডটো অন হৈ আছে। ঠিক তেনেকৈ মই আপোনালোকক আৰু এটা ছাইট দেখা দিছোঁ, সেয়া আছে SSLchecker.com।
এয়া দেখিছেনে? মই এতিয়া আপোনালোকক ইউটিউবত লৈ গৈছোঁ। ইউটিউব লোড হৈ আছে। চ' দেখিছে আৰু চাগে আপোনালোকে মই এটা আপোনালোকৰ এটা এই এডভাৰটাইজমেণ্ট এটা এডভাৰটাইজ এটা ওলাইছে, সেইটো মই আপোনালোকক ক্লিক কৰি দেখাই দিছোঁ, চলাই দিছোঁ। बचपन की आदत अभी तक नहीं गई। बचपन की जो नैया थी मैया ही বন্ধুসকল দেখা পাইছে চাগে আপোনালোকে ভিডিঅ'টো বহুত ধুনীয়াকৈ চলি আছে। सुन एयरप्लेन मोड को ऑन है कॉल यू बैक हमेशा बिजी रहती आज भी तो আজি ভিডিঅ'টো স্পেচিয়েলি ইয়াৰ পৰা আছে। लाइट गई চ' কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ हाँ बेटा ফ্ৰেণ্ডছবিলাককো আপোনালোকে क्यों শ্বেয়াৰ करती কৰিব। हो इतना माँ আৰু लाइट যদি आई क्या আপুনি যদি নতুন হয় তেতিয়াহ'লে नहीं आई এই চেনেলটো तो আমাৰ खीर जरूर চেনেলটো खराब हो गई हो আজিয়ে ছাবস্ক্ৰাইব ये কৰিব। नया फ्रिज है माँ অ'কে, इन्वर्टर पर भी चलता है আজিলৈ আহোঁ। থেংক ইউ ৱাচিং। खीर बहुत टेस्टी बनी है माँ इन लम्हों में अब कभी रुकावट ना है, इसलिए सैमसंग लाए हैं नया डिजिटल